Good evening everyone. কি খবৰ আপোনালোকৰ? মোৰ ভালেই। মই ডিউটিৰ পৰা আহি অকনমান সাজি-কাচি ওলাইছো এফালে যাবলৈ। কলেনো যাওঁ চাই থাকিবচোন আপোনালোকে। এইয়া আহি পাই গলোহি বাণিজ্যিক মেলা আৰু চাওকচোন বস্তুবোৰ ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ এইয়া ফাৰ্নিচাৰ এইফালে চাওকচোন কি কি যে বস্তু ওলাইছে আৰু ইমান বেছি দাম নহয়। এনেই ইফালে সিফালে অলপমান ঘূৰিলোঁ আৰু তেনেকৈ কিনিবলগীয়া বস্তু বিচাৰিও নাপালোঁ, দামতো নিমিলিল, সেইবাবে ওলাইছোঁ আৰু যাবলৈ। ওলাই যাওঁ। আৰু এতিয়া একো নল'লোঁ, এনেই জাষ্ট আহিলোঁহে। ঘূৰি আহোঁতে লৈ আহিলোঁ লাও, সৰিয়হ শাক, বিলাহী আৰু আজি বনাম লাও আৰু বিলাহী মাছ। এয়া শ্বপিং বৰ্ডখন উলিয়াই ল'লোঁ আৰু লগতে লাওটো কাটি ল'লোঁ তাৰে এটুকুৰা আৰু মাছ কেইপিছো হালধি নিমখ সানি ল'লোঁ। কেৰাহীখনো গেছৰ ওপৰত তুলি ল'লোঁ, শুকাবলৈ দিলোঁ আৰু এয়া শুকোৱাৰ লগে লগে মিঠাতেল দি দিলোঁ আৰু মাছ কেইপিচ ফ্ৰাই কৰি লওঁ এতিয়া। লাওখিনি সিজিবলৈ দি ঢাকনি মাৰি দিলোঁ অলপমান পানী দি আৰু মাছ কেইটুকুৰাও দি দিলোঁ সিজি যোৱাৰ পাছত আৰু অলপমান সৰিয়হ শাক কাটি লৈছিলোঁ সেইখিনিও দি দিলোঁ। এতিয়া বিলাহীখিনিও দিলোঁ। এইখিনি চাওক হৈছে আৰু লাহে লাহেকৈ ৰেডি হৈ গ'ল মাছৰ তৰকাৰীখিনি। কেনেকুৱা লাগিছে জনাবচোন। কালি মই ভ্লগটো ক্ল'জ নকৰিলোঁ আৰু এয়া হৈছে নেক্সট দিনাখনৰ ভিডিঅ'। মই ডাইৰেক্ট ডিউটিৰ পৰা পূজাৰ দোকানত গ'লোঁ আৰু কেইটামান বস্তু ল'বলগীয়া আছিল। ভাবিলোঁ ধনতেৰাছৰ দিনাখনেই লৈ লওঁ, শুভ হয় বোলে। যিখিনি বস্তু মই ল'বলৈ আহিছোঁ সেইখিনি ল'লে ভাল হয় আৰু এয়া কি কিনো ল'লোঁ ঘৰত গৈ দেখাই আছোঁ। মোৰ ফালৰ পৰা ধনতেৰাছৰ শুভেচ্ছা জনালোঁ আৰু লগতে দেৱালীৰ। আৰু মই আজি ধনতেৰাছ বুলি দুটামান বস্তু কিনি আনিলোঁ ডিউটিৰ পৰা আহোঁতে আৰু এতিয়া ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, চাই থাককচোন। প্ৰথমেই আনিলোঁ এখন ঢাৰি। এইখন ঢাৰি হয়, মোৰ ঢাৰি নাছিল। ভগৱানৰ ওচৰত যেতিয়া প্ৰাৰ্থনা কৰোঁ ঢাৰি একেবাৰে নাছিলে, মানে এতিয়া এখন ঢাৰিখনো হৈ গ'ল। কেনেকুৱা লাগিছে? আৰু লগতে আনিলোঁ, মই বহুত বেছি ভাল পাওঁ হনুমানক আৰু হনুমান আছে আৰু তেওঁৰ প্ৰিয় ভগৱান ৰাম সীতা আছে আৰু হনুমানো আছে লগতে। মই এই ফটোখন বিচাৰি আছিলোঁ বহুত দিন আৰু আজিয়ে লৈ পেলালোঁ। কেনেকুৱা লাগিছে জনাব। আৰু লগতে আনিলোঁ ৰাধা কৃষ্ণ আৰু এওঁলোকো মোৰ বহুত বেছি মানে কি বুলি ক'ম আৰু বহুত বেছি ভক্তি কৰোঁ এওঁলোককো। এয়া আৰু আনিলোঁ বস্তু এটা দেই, একেবাৰে প্ৰয়োজনীয় আছিল। এইটো আনিলোঁ। মোৰ এটা গ্লাছ আছিলে, মই ইটো ৰুমত থাকোঁতেনে এটা মোৰ গ্লাছ আছিলে আৰু গ্লাছটো মই ক'ৰবাত পেলাই থৈ আহিলোঁ নে পৰি আহিলে তাতেই আহিলোঁ নাজানো। তাৰপিছত মোৰ একদম ভগৱানৰ ওচৰত এটা গ্লাছ নোহোৱা হৈ গৈছিলে। আজিয়ে লৈ পেলালোঁ এইটো ঘটি। কেনেকুৱা লাগিছে? আৰু আনিলোঁ এটা মলা। এইটো মলা বুলি কয় চাগে আৰু আমি মলা বুলিয়ে মই জানো। আৰু এইটোত পানী ৰাখিবৰ কাৰণে আনিছোঁ। সদায় ৰাতিপুৱা ইয়াত ভৰ্তি পানী চাই গ'লে বোলে ভাল, সেইকাৰণে এইটো ল'লোঁ। আৰু লগতে আনিলোঁ এগছি চাকি, ষ্টাইলিছ দেৱালী বুলি। আৰু গোটা ধনিয়া আনিলোঁ। এইটো বোলে ল'ব লাগে, মই ইমান বিশেষ নাজানো, কিন্তু মানুহে কোৱা শুনো গোটা ধনিয়া ল'ব লাগে বুলি। এইটো ল'লোঁ আৰু লগতে মোৰ বাবে ল'লোঁ এয়া ফুলজাৰি বম। মই বম ফুটাবলৈ বহুত বেছি ভয় কৰোঁ, তথাপিও এইবিলাক পাৰোঁ আৰু ফুটাবলৈ লৈ আহিছোঁ। এয়াই ঠিক আছে, মই এতিয়া চাকি গছি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ।
এতিয়া আহি গ'লোঁ দেৱালী বুলি অকণমান এনজয় কৰোঁ আৰু মোৰ এই ব্লগটো এইখিনিতে মই সামৰণি মাৰিম আৰু বেছি দীঘল নকৰোঁ এটা সৰু ব্লগ হয় আৰু মোৰ এই সৰু ব্লগটো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে কিন্তু নাপাহৰিব সকলোলৈকে মোৰ ফালৰ পৰা হেপী দেৱালী আকৌ